কবিতাৰ শিৰোনাম খেতিয়কৰ জীয়ৰীৰ ৰূপ। কথা কবিতা ৰজি গগৈ। ভিডিঅ' এডিটিং দিশা ফুকন। মোৰ পিতাই এজন খেতিয়ক। লাভ বুলিলে সাজি দিব নোৱাৰে ওখ ওখ অট্টালিকা। লাভ বুলিলে আনি দিব নোৱাৰে বিলাসী গাড়ী। আনি দিব নোৱাৰে আভিজাত্য পোচাক। কিয়নো মোৰ পিতা এজন খেতিয়ক। ছবিখান মাটিৰে খেতি কৰি মোৰ পিতাই পঢ়াব নোৱাৰে দামী দামী শিক্ষানুষ্ঠানত। পঢ়াব নোৱাৰে ডক্তৰ ইঞ্জিনিয়াৰ। কিয়নো মোৰ পিতাই এজন খেতিয়ক। পিতাই এটি সাধাৰণ চোলা, এটি ফিচিকি যোৱা চোলা। নাই কোনো আভিজাত্যৰ পোচাক। কিয়নো মোৰ পিতাই এজন খেতিয়ক। হ'ব পাৰে সাধাৰণ গাঁৱলীয়া মোৰ পিতাই নাজানিব পাৰে বাহিৰৰ ৰঙীন পৃথিৱীৰ কথা। কিন্তু মোৰ পিতাই মৰম আগলোৱা। সহজ সৰল জীৱন যাপন কৰা মোৰ পিতাই কিন্তু জানে শিক্ষাৰ মহত্ব কিমান। পিতাইতো বিচাৰে আনৰ মানুহৰ দৰে নিজৰ সন্তান ডাঙৰ মানুহ হোৱাটো। কিন্তু বুজে পিতাইও যে টকাৰ মহত্ব কিমান। দিওঁ বুলিওতো দিব নোৱাৰে এটি চাকৰি কিনি, দিব নোৱাৰে দালালৰ ধন। ছবিঘা মাটিৰে খাবলৈ কোনোমতে জোৰে কেনেকৈনো আনি দিয়ে মোৰ পিতাই এটি চাকৰি। কাৰণ মোৰ পিতাই এজন খেতিয়ক। মনত হতাশা অন্তৰত দুখ, এবুকু দুখৰ বুজা লোৱা মোৰ পিতাইৰ মনত তথাপিও এটি মিচিকীয়া গোটেই জীৱনটো সংগ্ৰাম সংঘৰ্ষেৰে জড়িত মোৰ পিতাই মোক পঢ়ুৱাবলৈকে কতজনৰ ওচৰত টকাৰ যে ধৰে, কতজনৰ মুখত যে কত কথা। টকাৰ ঋণ পৰিশোধ কৰোঁতে জুৰুলা হোৱা মোৰ পিতাই তথাপিও কিন্তু হাৰি যোৱা নাই। এটি সাধাৰণ জুপুৰিত বাস কৰা অশিক্ষিত সহজ সৰল মাটিৰ হেন মোৰ পিতাই তথাপি কিন্তু আমাক শিক্ষাৰে উজ্বলাই তুলিব। সেইবাবে শতকোটি প্ৰণাম পিতাই, শতকোটি প্ৰণাম। মোৰ পিতাই দুখীয়া কিয়নো মোৰ পিতাই এজন খেতিয়ক।